মোৰ বিদ্যালয়ত আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ খবৰ আপোনালোকৰ কেনে জনাব। মোৰ সিমান খবৰটো ভাল নাছিল। মোৰ তাৰমানে অসুখ হৈছিল, জ্বৰ। দেউতাই পেৰাচিটামল আনিছিল, খালোঁ মই। ভাল পালোঁ দিয়াচোন বাৰু। আৰু এইকেইদিন মই স্কুলতো যাব পৰা নাছিলোঁ, 2 দিনমান ভিডিঅ' আনিব পৰা নাছিলোঁ। ভাবিলোঁ এইকেইদিন ভিডিঅ' বনোৱা নাই অসুখ থকাৰ কাৰণে। আজি এটা ভাবিলোঁ বনাই দিওঁ ভিডিঅ' এটা, সেইকাৰণে বনাই দিলোঁ গাইছ। আৰু আজি মোৰ অসুখ ভাল হ'ল, সম্পূৰ্ণকৈ ভাল হ'ল। আৰু ভাল হোৱাৰ